নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, সকলোৰে খবৰ ভাল নাই। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 9ৰ অসমীয়াৰ শিশুলীলাৰ প্ৰশ্ন উত্তৰখিনি। যদি এই চেনেলটোত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো আগলৈ আহি থকা এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। আজি মই আৰম্ভ কৰিছোঁ 1 নম্বৰৰ ক। মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ: মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। খ নম্বৰ: মহাপুৰুষ শংকৰদেৱৰ বিৰচিত এখন অংকীয় নাটৰ নাম লিখা। উত্তৰ: মহাপুৰুষ শংকৰদেৱৰ বিৰচিত এখন অংকীয় নাটৰ নাম হ'ল ৰামবিজয়। গ নম্বৰ: কৃষ্ণগীত গাৱন্ত সুন্দৰী। ইয়াত কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? উত্তৰ: কৃষ্ণগীত গাৱন্ত সুন্দৰী। ইয়াত কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল নন্দৰ ৰাণী যশোদা। খ নম্বৰ: ৰুণ জোন কেউৰ কংকন। কাৰ কেউৰ কংকনৰ ৰুণ জোন শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰ: ৰুণ জোন কেউৰ কংকন। কাৰ কেউৰ কংকনৰ ৰুণ জোনৰ শব্দৰ কথা ইয়াত নন্দৰ ৰাণী যশোদাৰ কথা কোৱা হৈছে। ঙ নম্বৰ: মাথনিত ধৰিয়া নিষেধি। মাথনি শব্দৰ অৰ্থ কি? উত্তৰ হ'ল মাথনি ধৰিয়া নিষেধি। ইয়াত মাথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। ইয়াত সঁজুলি হ'ব লাগে, সঁজুলি লিখা গৈছে। প্ৰথম চ: শ্ৰীকৃষ্ণই সিকিয়াৰ পৰা লৱণ চুৰ কৰি কাক দিছিল? উত্তৰ: শ্ৰীকৃষ্ণই সিকিয়াৰ পৰা লৱণ চুৰ কৰি বান্দৰক দিছিল। আজি এইখিনিয়ে প্ৰশ্ন উত্তৰ দিলোঁ। ইয়াৰ নেক্সট যিখিনি লং কুৱেশ্যন আছে, মই নেক্সট পাৰ্টত দিয়াৰ কাৰণে চেষ্টা কৰিম মানে মই দিমেই। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ যদি নতুন চেনেল হয়, চেনেলটো ছাবস্ক্ৰাইবাৰ নিচেই কম। ছাবস্ক্ৰাইবাৰ কম বুলি কোনো অৱহেলা নকৰিব, কাৰণ মই প্ৰতিটো লেচনে দিম। ইয়াত ছ'চিয়েল ছায়েন্স, মেথছ, ইংলিছ সকলোৰে মই দি যাম। প্ৰথম চেনেলটো নতুন, যাতে মই অলপকৈ দি আছোঁ। যেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব, মই আৰু আগ্ৰহেৰে কাম কৰি যাম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনি কৈয়ে আজিৰ ক্লাছটো সমাপ্ত কৰিলোঁ। নমস্কাৰ।